মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই দেখুৱাম আমি থকা কোৱাৰ্টাৰটো, আৰ্মি কোৱাৰ্টাৰটো। সোমাই এয়া সোঁফালে আমাৰ কোৱাৰ্টাৰটো। এইটো হৈছে প্ৰথম ৰুম। আমি যিহেতু আজি বেছি দিন হোৱাই নাই, গতিকে বস্তুবিলাক ইমান ঠিক ঠাক লগাই হোৱা নাই। যেনেকৈ পাৰিছোঁ তেনেকৈ থৈছোঁ আৰু অলপ চলপ। এয়া সৰুকৈ আমাৰ গোসাঁই ঘৰ বুলিয়ে কৈছোঁ আৰু সৰুকৈ ৰাখিছোঁ। এইফালে এটা ৰুম আছে। এইটো ৰুমতো এয়া এনেকুৱা ফাৰ্নিচাৰবিলাক এয়া আগৰ পৰাই আছে। আমি কেৱল কাপোৰ কানিখিনি নিছোঁ আৰু এয়া বস্তু ঠিক কৰা হোৱাই নাই, যেনে তেনে থৈহে গৈছোঁ আৰু। তাৰপাছত এইফালৰ পৰা ওলাই ইয়াতে এটা বাথৰুম আৰু এইটো লেট্ৰিন। এইফালে পাকঘৰৰ বস্তু চব চেদেলি ভেদেলি হৈ পৰি আছে, ইগন'ৰ কৰিব। সেয়া মানে বস্তু ঠিক কৰা হোৱাই নাই। সেয়া বস্তুবিলাক থৈ গৈছোঁ উলিয়াই যেনে তেনে। লাহে লাহে চব ঠিক হ'ব আৰু। তাৰপাছত এইফালৰ পৰা ওলাই এইটো আমাৰ ৰুম। ৰুমটো তেনেকৈ ঠিক সজোৱা হোৱা নাই, জাষ্ট জেগাই জেগাই বস্তুখিনি থোৱা হৈছে আৰু। এয়া ফাৰ্নিচাৰ চব ইয়াতেই আছে, আমি একো আনিব লগা হোৱা নাই। ইয়াতো কাপোৰখিনি মই থৈছোঁ, আপোনালোকক দেখাওঁচোন বাৰু। এয়াই আছিলে মোৰ হোম টুৰ ভিডিঅ' আৰ্মি কোৱাৰ্টাৰ। ভাল লাগিলে লাইক কৰি দিব।